বন্ধু বান্ধৱীসকল এই ভিডিঅ'টো চোৱাৰ পিছত নিশ্চয় চকু পানী ওলাই যাব আপোনাৰ নিশ্চয় গম পাইছে এই মানুহজনৰ দুটা ভৰিয়ে কাম নাই দুটা ভৰি নাই ইমান কষ্ট কৰি কিয় কাম কৰি আছে ইয়াৰ বিষয়ে মই এতিয়া আপোনালোকক ক'বলৈ ওলাইছো এই ভিডিঅ'ৰ মাজত বহুত গুৰুত্বপূৰ্ণ মেছেজ আছে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব তেতিয়াহে আপোনালোকৰ এই ভিডিঅ' বনোৱাৰ উদ্দেশ্যটো আপোনালোকে বুজি পাব তেনেহ'লে বলক ষ্টাৰ্ট কৰিম বন্ধু বান্ধৱীসকল এই মানুহজনৰ দুখন ভৰিয়ে ঠিক নহয় তথাপিও আজি নিজৰ জীৱনটো জীয়াই থাকিবলৈ ইমান কষ্ট কৰি আছে ইমান মেহনত কৰি আছে ইমান কষ্ট কৰি কাম কৰি আছে কাৰণ কিয় কাৰণ হৈছে জীৱন এটা মূল্যৱান জীৱনটো মূল্যৱান বস্তু এই জীৱনটো যেনেকৈ ভগৱানে দিছে ঠিক তেনেকৈ আমি জীয়াই থাকিব লাগিব যাহে যি হোক যিমানে কষ্ট হোক কিয় আমি কাম কৰিব লাগিব আমি কষ্ট কৰিব লাগিব আমি মেহনত কৰিব লাগিব এইবিলাক কাম কৰি আমি কষ্ট কৰি আমি জীয়াই থাকিব লাগিব কাৰণ এইটো এটা জীৱন হৈছে আমাৰ মূল্যৱান বস্তু এই মূল্যৱান জীৱনটো আমি ঘূৰাই পোৱাটো টান আমি এই জীৱনটো ঘূৰাই পোৱা এই বজাৰত যেন কিনা বস্তু নহয় কিনিলে আমি জীৱনটো পাম এনেকুৱা বস্তু নহয় গতিকে আমাক ভগৱানে দিছে এই দুনিয়াত জীয়াই থাকিবলৈ আমি কষ্ট কৰি জীয়াই থাকিব লাগিব আমি মেহনত কৰিব লাগিব আমি কাম কৰিব লাগিব এই ব্যক্তিজনৰ পৰা আমি বুজি পাইছোঁ যে লাহেকৈ অনুভৱ কৰি চোৱাচোন লাহেকৈ মনত ভাবি চোৱাচোন জীৱনটো কিমান মূল্যৱান বস্তু হোৱাৰ কাৰণে ইমান কষ্ট কৰি কাম কৰি আছে নহ'লে ইটো নিজকে না সুচাইড কৰিব লাগিছিলে না নিজকে কিবা কিবি কৰি মৰি যাব লাগিছিলে কিন্তু এইবিলাক আজি কাম কৰা নাই কাম কৰি প্ৰমাণ কৰি দেখুৱাইছে জীৱনটো কিমান এটা মূল্যৱান বস্তু জীৱনটো ঘূৰাই পোৱা বস্তু নহয় এই কাৰণে এই কাম কৰি দেখুৱাইছে ৰাজ্য উদাহৰণ কৰি দেখুৱাইছে যিমানে যি হোক কাম কৰিয়ে থাকিম কষ্ট কৰিয়ে কাম ঠিক তেনেকৈ এই উদাহৰণ কৰি দেখুৱাইছে আজিকালি কি হয় হাজবেণ্ড ৱাইফে অলপমান কাজিয়া কৰিলে মানুহজনে ক'ব মই ল'ৰাকো লৈ কিনি নিজকে সুচাইড কৰি মৰি যাম আৰে ভাই হাজবেণ্ড ৱাইফ লগত অলপমান কাজিয়া হ'বই কাজিয়া কৰিলে বুলি ল'ৰা ছোৱালীটোৰ লগত লৈ কিনি মৰি যাব লাগে সুচাইড কৰিব লাগে এনেকুৱা কথা আছে নেকি কালি পৰহি মই এটা মেছেজ এটা পাইছিলোঁ অলপমান হাজবেণ্ড ৱাইফ লগত অলপমান কাজিয়া হ'ল নৰ্মেল কাজিয়া তাতে মাইকীয়ে কি কৈছে মানুহজনীয়ে কি কৈছে বোলে ল'ৰাকো মই লৈ যাম লগত মই মৰি যাম হত্যা কৰি মৰি যাম নাপায় এনেকুৱা নিজকে কেতিয়াও নিজৰ জীৱনটো কেতিয়াও হত্যা কৰিবলৈ নিবিচাৰিব হত্যা কৰিবলৈ চেষ্টা নকৰিব মই পোনপ্ৰথমে এই ভিডিঅ'ৰ মাজতে মই কৈছোঁ এই ভিডিঅ'টো যিমান পাৰে যিসকলে চাই আছে শ্বেয়াৰ কৰি দিয়ক শ্বেয়াৰ কৰিবলৈ কিয় কৈছোঁ কাৰণ শ্বেয়াৰ কৰি আপোনাৰ ল'ৰা ছোৱালী আপোনাৰ ফেমিলি বাচিব যিসকলে ভিডিঅ'টো চাই আছে প্লিজ নিজৰ ফেচবুকত যদি ফেচবুকত চাই আছে ফেচবুকত শ্বেয়াৰ কৰিব যদি ইউটিউবত চাই আছে ইউটিউবৰ হোৱাটছএপত ষ্টেটাছত নিজৰ ফেমিলিলৈ ল'ৰা ছোৱালী নিজৰ ভাই ভনী সকলোলৈ শ্বেয়াৰ কৰক বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰক কাৰণ আজিকালি বহুত ধৰণৰ কাম কৰে নিজৰ ল'ৰা ছোৱালীবোৰ নিজৰ ফেমিলি কি হয় কেতিয়া কি হয় কোনো ক'ব নোৱাৰে আজিকালি সৰু কথাতে কাজিয়া লাগি যায় সৰু কথাতে মৰাৰ সিদ্ধান্ত ডিচিশ্যন লৈ যায় গতিকে এইটো নোলোৱাৰ আগতে আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে নিজৰ ফেমিলি বাচিব মোৰ সেই ভিডিঅ'টো এটা এই গুৰুত্বপূৰ্ণ মেছেজ এই ভিডিঅ'টো বনোৱাৰ কাৰণটো এইটোৱে এই মেছেজটো দিবৰ কাৰণে মই ভিডিঅ'টো বনাইছিলোঁ কালি পৰহি মই দেখিছিলোঁ যে দুজন প্ৰেমিকাই একেলগে মৰি গৈছে কিয় এই দুয়ো ঘৰৰ পাৰৰ পৰা মানি লোৱা নাছিল সিহঁতৰ প্ৰেম মানি লোৱা নাছিল ল'ৰাৰ বয়সো কম আছিলে ছোৱালীৰ বয়সো কম আছিলে এই ক্ষেত্ৰত ঘৰৰ মানুহে মানি নোলোৱাৰ কাৰণে দুজনে কি কৰিলে নিজৰ জীৱনটোকে ত্যাগ কৰিলে নিজৰ জীৱনটোকে হত্যা কৰি দিলে কাৰণ এনেকুৱা কৰিব নাপায় কাৰণ কিয় এনেকুৱা হৈছে কাৰণ ইহঁতৰ বুজা শক্তিটো নাই ইহঁতে এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ পোৱা নাই এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ ইহঁতে চোৱা নাই ঠিক এনেকুৱা ভিডিঅ'বোৰ চাব লাগে অলপমান ইম্পৰ্টেণ্ট মেছেজবোৰ ইহঁতে যদি চোৱা হয় কেতিয়াও ইহঁতৰ জীৱনটো আজি এক নহ'লেই হয় গতিকে মই আশা কৰোঁ এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ' মেছেজবোৰ আপোনালোকে অলপ শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিব আজিৰ ভিডিঅ'টো নিশ্চয় আপোনালোকে শ্বেয়াৰ কৰিব যদি শ্বেয়াৰ নকৰিলে কিন্তু আপোনালোকৰ বিপদ আছে আপোনালোকৰ মাজত নিজৰ সন্তানৰ মাজত নিজৰ ফেমিলিৰ মাজত নিজৰ ৱাইফৰ লগত নিজৰ ঘৈণীৰ লগত কিন্তু বিপদ আছে কেতিয়া কি অৱস্থা কেতিয়া কি ডিচিশ্যন লৈ কোনো ক'ব নোৱাৰে
আমাৰ জীৱনটো কিমান এটা মূল্যৱান জীৱন ন ইমান কষ্ট কৰি যেন এই ব্যক্তিজনে কাম কৰি দেখুৱাইছে জীয়াই আছে ইয়াৰ পৰা আমি অনুভৱ কৰি লাহেকৈ অনুভৱ কৰি চোৱাচোন কিমান আমাৰ জীৱনটো মূল্যৱান বস্তু এই জীৱনটো ঘূৰাই পোৱা বস্তু নহয় গতিকে আপোনালোকে সাধাৰণতে জীৱনটো এক কৰি নিদিব পতকখিনি এক কৰি নেপেলাব মই আজিৰ ভিডিঅ'টো ইমানেই আপোনালোকক এই মেছেজটো এইটোৱে দিবলৈ চেষ্টা কৰিছিলোঁ যদি মোৰ ভুল ভ্ৰান্তি আছে তেনেহ'লে ক্ষমা কৰিব নিশ্চয় আপোনালোকে আজিৰ ভিডিঅ'টো পছন্দ কৰিলে আৰু লাইক কৰি শ্বেয়াৰ কৰিব আৰু লগতে লাইক কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনে পালে আকৌ লগ পাম নেক্সট ভিডিঅ'ত বাই বাই আজিলৈ গাইজ